ছাত্ৰ ছাত্ৰীসকল মই আজি দ্বাদশ শ্ৰেণীৰ ইংৰাজী আৰু অসমীয়া বিষয় দুটাৰ সংশোধিত সিলেবাস সম্পৰ্কে তোমালোকৰ মাজত আলোচনা কৰিম। ইংৰাজী বিষয়ৰ মুঠ নম্বৰ 100 ইয়া 4টা সেকশন থাকিব। সেকশন এ ৰিডিং স্কিলছৰ পৰা নম্বৰ আহিব 10 নম্বৰ, সেকশন বি এডভান্স ৰাইটিং স্কিল নম্বৰ থাকিব 25, সেকশন সি গ্ৰামাৰৰ পৰা নম্বৰ আহিব 20 নম্বৰ আৰু তোমালোকৰ পাঠ্যপুথি ফ্লেমিংগ আৰু ভিষ্টাছৰ পৰা থাকিব 45 নম্বৰ। এয়া হল মুঠ 100 নম্বৰ। এতিয়া আমি সিলেবাসটো বিতংকৈ আলোচনা কৰো আহা। ৰিডিং স্কিলছ ইয়াৰ পৰা নম্বৰ থাকিব 10 নম্বৰ। ছাত্ৰ ছাত্ৰীসকল ইয়াত তোমালোকক পেজেছ দিয়া থাকিব। পেজেছৰ পৰা কিছুমান প্ৰশ্ন সোধা হ'ব। তোমালোক পেজেছটো ভালদৰে বুজি লৈ প্ৰশ্নসমূহৰ উত্তৰ লিখিবলৈ চেষ্টা কৰিব লাগিব। সেকশন বি এডভান্স ৰাইটিং স্কিলছ এই সেকশনৰ পৰা নম্বৰ আহিব 25 নম্বৰ। ইয়াত তোমালোক পঢ়িবা এডভাৰটাইজমেন্ট আৰু নটিছ ৰাইটিং, এইখিনিৰ পৰা নম্বৰ থাকিব 5 নম্বৰ। ইয়াত পঢ়িব নালাগে ডিজাইনিং অৰ ড্ৰাফটিং পোষ্টাৰ্ছ, ৰাইটিং ফৰ্মেল এণ্ড ইনফৰ্মেল ইনভিটেশ্যনছ এণ্ড ৰিপ্লাইজ, এইখিনি পঢ়িব নালাগে। এই ৰিপৰ্ট ৰাইটিং আৰু ফেক্সুৱেল ডিছক্ৰিপশ্যন অৰ্থাৎ ৰিপৰ্ট আৰু ফেক্সুৱেল ডিছক্ৰিপশ্যনৰ পৰা নম্বৰ থাকিব 10 নম্বৰ। লেটাৰ ৰাইটিঙৰ পৰা থাকিব 10 নম্বৰ। লেটাৰ ৰাইটিং পঢ়িবা বিজনেছ অৰ অফিচিয়েল লেটাৰ্ছ আৰু এপ্লিকেশ্যন ফৰ এ জব, কিন্তু ইয়াত পঢ়িব নালাগে লেটাৰ্ছ টু দ্য এডিটৰ। সেকশন সি গ্ৰামাৰ, গ্ৰামাৰ সেকশনৰ পৰা নম্বৰ থাকিব 20 নম্বৰ। ইয়াত তোমালোক পঢ়িব লাগিব নেৰেশ্যন, ভইচ চেঞ্জ, টেন্স, প্ৰিপজিশ্যন। ছাত্ৰ ছাত্ৰীসকল 5 নম্বৰটো অৰ্থাৎ ট্ৰেন্সফৰ্মেশ্যন অফ সেন্টেন্সেছ এইখিনি তোমালোকক ৰেহাই দিয়া হৈছে। বাকীখিনি পঢ়িবা। এইখিনিৰ পৰা তোমালোক ফাইনেল পৰীক্ষাত 20 নম্বৰ পাবা। সেকশন ডিৰ পৰা নম্বৰ থাকিব 45 মাৰ্কছ। ইয়াৰে ফ্লেমিংগ নামৰ টেক্সট বুকৰ পৰা নম্বৰ থাকিব গদ্য আৰু পদ্যৰ পৰা 30 নম্বৰ। ইয়াত তোমালোক পঢ়িবা দি লাষ্ট লেছন, মেমৰিজ অফ চোটাছে পঢ়িব নালাগে, লষ্ট স্প্ৰিং পঢ়িবা, ইণ্ডিগো পঢ়িবা, গোয়িং প্লেচেছ পঢ়িব নালাগে। কবিতা পঢ়িবা মাই মাদাৰ এট 66, কিপিং কোৱাইট, এ থিং অফ বিউটি, কিন্তু 4 নম্বৰটো পঢ়িব নালাগে। ভিষ্টাছৰ পৰা নম্বৰ আহিব 15 নম্বৰ। ইয়াত তোমালোক পঢ়িবা দি টাইগাৰ কিং পঢ়িব নালাগে, দি এনিমি পঢ়িবা, অন দ্য ফেচ অফ ইট পঢ়িবা, মেমৰিজ অফ চাইল্ডহুড পঢ়িব নালাগে, মাঘ বিহুটো পঢ়িব লাগিব। ছাত্ৰ ছাত্ৰীসকল এ আছিল আমাৰ ইংৰাজী বিষয়ৰ মুঠ 100 নম্বৰ। এতিয়া আমি আলোচনা কৰোঁ আহা অসমীয়া বিষয়ৰ নতুন সিলেবাস সম্পৰ্কে। অসমীয়া বিষয়ৰ গদ্যৰ ওপৰত 35 নম্বৰ, পদ্যৰ পৰা 25 নম্বৰ, ইউনিট 3 পৰা 10 নম্বৰ, গ্ৰামাৰৰ পৰা 20 নম্বৰ আৰু ৰচনাৰ পৰা 10 নম্বৰ, মুঠ 100 নম্বৰ। ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি সিলেবাসটো বিতংভাৱে আলোচনা কৰোঁ আহা। গদ্যৰ পৰা নম্বৰ আহিব 35 নম্বৰ। ইয়াত পঢ়িব লাগিব মোৰ মাতৃমুখ দৰ্শন, যতীন্দ্ৰনাথ দুৱৰাৰ মগনীয়া, আনন্দৰাম বৰুৱা, হস্তি বিদ্যানৰ পুথি পঢ়িব নালাগে, ভাৰতীয় আদৰ্শত বৈৰাগ্য পঢ়ি ল'বা, চিঠি লাগিব, অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা পঢ়িব নালাগে, বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ লাগিব। ছাত্ৰ ছাত্ৰীসকল নিৰ্বাচিত কবিতাৰ পৰা আহিব 25 নম্বৰ। ইয়াত পঢ়িবা বৰগীত, বিশ্ব খনিকৰ, মিলন পঢ়িব নালাগে, জনতাৰ আহ্বান পঢ়িবা, কাঠমিস্ত্ৰী ঘৰ পঢ়িব নালাগে, আঘোণৰ কুঁৱলী পঢ়িবা, উভতি নোহোৱাৰ কবিতা পঢ়িবা, কৰুণতম পঢ়িব নালাগে। ইউনিট 3 পৰা নম্বৰ আহিব 10 নম্বৰ। ইয়াত মূল্যবোধ শিক্ষা পঢ়িব নালাগে, কৈশোৰকাল আৰু ইয়াৰ উপযোগী শিক্ষা এইটো পঢ়িবা। ইউনিট 4 গ্ৰামাৰ, গ্ৰামাৰৰ পৰা থাকিব 20 নম্বৰ। ইয়াত ক্ৰিয়া বিভক্তি আৰু নাম বিভক্তি পঢ়িব নালাগে, কৃত প্ৰত্যয়, তদ্ধিত প্ৰত্যয়, যথুৱাতাচ পঢ়িবা। অৱশেষত আমাৰ থাকিল ৰচনা, ৰচনাৰ পৰা নম্বৰ আহিব 10 নম্বৰ। ছাত্ৰ ছাত্ৰীসকল ৰচনা যিকোনো বিষয়ৰ ওপৰত আহিব পাৰে, যেনে সাহিত্য আৰু সংস্কৃতিৰ ওপৰত, নাইবা বিজ্ঞান আৰু প্ৰযুক্তিৰ লগত জড়িত, নাইবা সামাজিক আৰু প্ৰাকৃতিক পৰিৱেশ সম্পৰ্কীয়, নাইবা কৃষি আৰু অৰ্থনীতি সম্পৰ্কীয়, নাইবা খেলা ধূলাৰ লগত জড়িত বা ভ্ৰমণ সম্পৰ্কীয়। ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ৰচনা 3-4টামান থাকিব, গতিকে তোমালোক কেইটামান নিৰ্বাচিত কৰি পঢ়ি ল'লেও অসুবিধা নহ'ব। যেনে তোমাৰ প্ৰিয় সাহিত্যিক, অসমৰ বানপানী, বিজ্ঞানৰ অৱদান, জনসংখ্যাৰ বিস্ফোৰণ, পাৰিৱেশিক সমস্যা, এনেধৰণৰ কেইবাটাও ৰচনা যদি তুমি ভালদৰে জানি লোৱা, তেনেহ'লে মোৰ বিশ্বাস পৰীক্ষা হলত বিশেষ অসুবিধাৰ সন্মুখীন হ'ব নালাগিব পাৰে। ছাত্ৰ ছাত্ৰীসকল এয়া আছিল অসমীয়া বিষয়ৰ মুঠ 100 নম্বৰ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। কাইলৈ আকৌ তোমালোকক 2টামান বিষয় লৈ তোমালোকৰ মই আহিম। ধন্যবাদ।